নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি মই আছোঁ বাহঁতৰ ঘৰত আৰু আমাৰ ছোৱালী আছে অন্নপ্ৰসন, আপোনালোককো দেখাম। আৰু এইফালে মোৰ মাতটো চৰ্দি লাগি ভাগি আছে। কালি আহিলোঁ মই ইয়ালৈ, তাৰপৰা বাহঁতে এয়া কাম কৰি আছে। এজনী বানবাতি উলিয়াইছে ছোৱালীৰ কাৰণে লাগিব। আজিৰ পৰা খাব আমাৰ ছোৱালী টোপনি। এয়া চাহ অকণ দিছোঁ, মই বাহিৰত কাম কৰা মানুহ লাগি আছে সেইকাৰণে চাহ অকণ দি লওঁ। কাৰিকৰ আহিলে বাৰু ভাত বনাব এতিয়া, পাচলি কাটি লৈছে আৰু ধুনীয়াকৈ। এইফালে আকৌ বুট দালি দি দিছোঁ মই প্ৰেছাৰ কুকাৰতে, মিক্স চব্জিৰ কাৰণে। পাচলি কটা মানুহ ফালে যাব লাগে। কি দিছিলে নাকত? কি দিছিলে? আকৌ ওলাই গ'ল নি? ঔষধ দিছে একদম নাথাকে মানে। আৰু বাহিৰত চব্জি কাটি আছে আৰু মই ছোৱালীৰ লগত আছোঁ আৰু এনেই কি কৰিম আৰু। হয় নাই গুগুলি? আমাৰ গুগুলি হাই কৈ দিয়া। লাজ কৰিছে। ইফালে আমাৰ লিমা, ইমা বুবু মামা, এইটো মামা আমাৰ ছোৱালীৰ মামা, আমাৰ গুগুলি। এইফালে আমাৰ ৰেডি হৈ গ'ল, সজাবলৈ আছে আৰু বস্তু আনিবলৈ আছে। আমাৰ এইজনী লিমা গন্ধীয়া।